নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assamese জিকে আৰু এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ আসাম ট্ৰিবিউনৰ পৰা কেইটামান কাৰেণ্ট এফেয়াৰ্ছ যিসমূহ APSCৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষাত এইবোৰ আহিব পাৰে। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যনবোৰ পাই থাকিবলৈ কাষৰ বেল আইকনটো বজাই দিব। নিউজটো লৈছোঁ। প্ৰথম নিউজটো হৈছে দ্য ফিল্মফেয়াৰ এৱাৰ্ড ফাংচন ইন ছুটি টুডে। ফিল্মফেয়াৰ এৱাৰ্ড হৈছে গুৱাহাটীত ফাংচন বিং হেল্ড আউটসাইড মুম্বাই ফৰ ফাৰ্ষ্ট টাইম। মুম্বাইৰ বাহিৰত এয়া ফাৰ্ষ্ট টাইম হৈ আছে ফিল্মফেয়াৰ এৱাৰ্ড। কিন্তু আমি জানিব লাগিব কি এই ফিল্মফেয়াৰ এৱাৰ্ড। তো বলক আমি প্ৰথমতে জানি লওঁ কি এই ফিল্মফেয়াৰ এৱাৰ্ড। Filmfare Award 2020. This year Guwahati is hosting the 65th Filmfare Award. Guwahati এই বছৰ 65 অংশ Filmfare Award হৈ আছে। Filmfare is an English language tabloid magazine about Hindi language cinema. Filmfare সাধাৰণতে এখন ইংলিছ লেংগুৱেজত ওলোৱা মেগাজিনহে। বহুতে হয়তো ফিল্মফেয়াৰ এটা পুৰস্কাৰ বিতৰণী অনুষ্ঠান বুলিয়ে ভাবে। আচলতে ফিল্মফেয়াৰ এখন ইংলিছ লেংগুৱেজ মেগাজিন, হিন্দী চিনেমাৰ ওপৰত আধাৰিত আৰু পাব্লিছড বাই ৱৰ্ল্ড ৱাইড মিডিয়াই পাব্লিছ কৰে আৰু ছাবচিডিয়াৰী অফ টাইম গ্ৰুপৰ মানে ভগ্নী সদৃশ এই ফিল্মফেয়াৰ এৱাৰ্ড। ইট হেজ বিন গিভিং পপুলাৰ ফিল্ম এৱাৰ্ড সিন্স 1954। 1954ৰ পৰা এই এৱাৰ্ড দি থকা হৈছে। এষ্টাব্লিছ ইন 1952। এই যিখন আলোচনী ফিল্মফেয়াৰ আলোচনী এইখন প্ৰতিষ্ঠা কৰা হৈছিল 1952। হিন্দী লেংগুৱেজ এডিশ্যন ৱাজ লঞ্চ ইন 2011। হিন্দী ভাষাৰ যিখন ফিল্মফেয়াৰ মেগাজিন সেইখন লঞ্চ দিয়া হৈছিল 2011ত। নেক্সট নিউজটো হৈছে আসাম টু গেট বেক ইটছ ষ্টেট বাৰ্ড ফ্ৰম জেক ৰিপাব্লিকৰ পৰা অসমে ইয়াৰ ৰাজ্যিক পক্ষী দেওহা পুনৰ ঘূৰাই আনিব বুলি কৈছে। আচলতে এটা দশক পূৰ্বে ইউৰোপলৈ অসমৰ পৰা দেওহা লৈ যোৱা হৈছিল। যিসমূহ চাহ ব্যৱসায়ী বা চাহ উদ্যোক্তা আছিল তেওঁলোকে অসমৰ পৰা দেওহা লৈ গৈছিল। কিন্তু বৰ্তমান IUCNে এই দেওহা ইনডেঞ্জাৰ্ড লিষ্টত অন্তৰ্ভুক্ত কৰিছে আৰু এই ইনডেঞ্জাৰ্ড মানে হ'ল প্ৰায় বিলুপ্ত প্ৰায় হৈছে। প্ৰথমতে আমি দেওহাঁহৰ বিষয়ে জানিলোঁ। দেওহাঁহৰ চাইণ্টিফিক নেম হ'ল চাৰ্কনিক্স স্কুটুলাটা। ইংলিছ নেম হৈছে হোৱাইট উইং উডডাক। বেচিকেলি এক্সিষ্ট ইন আসাম এণ্ড অৰুণাচল। অৰ্থাৎ অসম আৰু অৰুণাচলৰ প্ৰায়ভাগ অঞ্চলত কিছু অঞ্চলত ইয়াক পোৱা যায়। এৰাউণ্ড 150 to 400 অফ দিছ বাৰ্ড আৰ প্ৰেজেণ্ট। মাত্ৰ 150ৰ পৰা 400টা বাৰ্ডহে এতিয়া এই দেওহা অসম আৰু অৰুণাচলৰ বিভিন্ন অঞ্চলত পোৱা যায়। IUCN ইনডেঞ্জাৰ্ড লিষ্ট। এই দেওহা IUCNে ইনডেঞ্জাৰ্ড লিষ্টত অন্তৰ্ভুক্ত কৰিছে। IUCNৰ ফুল মিনিং এইটো বিভিন্ন ধৰণৰ পৰীক্ষাত আহে। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। এইটো এটা গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এই IUCNটো ফুল মিনিংটো আহি থাকে। এইবাৰ লৈছোঁ আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পৰা এটা নিউজ। সেইটো হ'ল ওমেন পাৰফৰ্মিং এ ফক ডেন্স ডিউৰিং তামলাডু ফেষ্টিভেল। এইটো এখন ফটো দিছে আসাম ট্ৰিবিউনত। ফেষ্টিভেল এট তেজু ইন অৰুণাচল প্ৰদেশ, মানে অৰুণাচল প্ৰদেশৰ তেজুত উদযাপন কৰি থকা হৈছে এই তামলাডু ফেষ্টিভেল। কি এই তামলাডু ফেষ্টিভেল? তামলাডু ফেষ্টিভেল সাধাৰণতে উৎসৱটো পালন কৰা হয় অৰুণাচলৰ লোহিত ডিষ্ট্ৰিক্টত আৰু এই পালন কৰে এটা ট্ৰাইব, সেইটো হ'ল ডিগাৰু মিছনিছ আৰু পালন কৰে ডিগাৰু মিছনিছ নামৰ এটা ট্ৰাইবে 15 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই তামলাডু ফেষ্টিভেলতে দেখিবলৈ পোৱা যায় টেংগং ডেন্স, যিটো অৰুণাচলৰ এটা প্ৰধান নৃত্য টেংগং ডেন্স, সেইটো এই তামলাডু ফেষ্টিভেলত দেখিবলৈ পোৱা যায়। নেক্সট ইম্পৰ্টেণ্ট বস্তু এটা লৈছোঁ। আপুনি দেশকে জানো শিতানত দিছে। এইটো হ'ল ৰেডিয়েণ্ট ৰয় বুলি টাইটেল দিছে। সত্যজিৎ ৰয় was a well-known typographer. He developed forefront of English apart from numerous Bengali ones.
The four English front are Ray Roman, Beecher, Defense and Holiday. Radiant Roy বুলি দিছে ইয়াত সত্যজিৎ ৰয় নামৰ এই মানুহজনে চাৰিটা ফ্ৰণ্ট ডেভেলপ কৰিছিল ইংৰাজীৰ ৰয় ৰোমান বিজাৰ ডেফেন্স এণ্ড হলিডে এই চাৰিটা ইয়াৰ পৰা আহিব পৰা এটা গুৰুত্বপূৰ্ণ ইংৰাজী প্ৰশ্ন হ'ল টাইপোগ্ৰাফাৰ বা টাইপোগ্ৰাফি কি বস্তু Typographer is a person who designs the form and arranges the type to make written word legible and aesthetically pleasing. অৰ্থাৎ লিখা ৱৰ্ডসমূহ যিজন মানুহে সুন্দৰকৈ সজাই পৰাই তোলে ভাল লগা কৰি তোলে সেইজনে হ'ল টাইপোগ্ৰাফাৰ আৰু এই কামটো যোনে কৰে তেওঁক টাইপোগ্ৰাফাৰ বুলি কোৱা হয় আৰু এই কাৰ্যটোক টাইপোগ্ৰাফি বুলি কোৱা হয় তো বন্ধুসকল এইখিনিয়ে আছিল আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ কাইলৈ আকৌ লগ পাম এটা নতুন কাৰেণ্ট এফেয়াৰ্ছ আৰু নতুন আসাম ট্ৰিবিউনৰ কিছুমান বাতৰি লৈ ধন্যবাদ